নমস্কাৰ বন্ধুসকল, পোনপ্ৰথমতে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰ ডি ভিমছলৈ। বন্ধুসকল, আমাৰ গোটেই জীৱনটোৱে এটা প্ৰত্যাহ্বান, গতিকে আমি অলপ সময় যুঁজি ভাগৰি গ'লে নহ'ব। আমি গোটেই জীৱন যুঁজিব লাগিব। আমি তেতিয়ালৈ যুঁজিব লাগিব যেতিয়ালৈকে নেকি আমি আমাৰ লক্ষ্যত উপনীত নহওঁ। বন্ধুসকল, অলপ যুঁজি কোনোদিন হাৰি নাযাব। আপুনি তেতিয়ালৈ যুঁজি থাকক যেতিয়ালৈকে আপুনি নিজৰ লক্ষ্যত উপনীত নহয়। বন্ধুসকল, সময়বোৰ আপোনাৰ, ইয়াক আপুনি যিদৰে ইচ্ছা কৰে সেইদৰে চলাব পাৰে। আপুনি যদি ইচ্ছা কৰে তেনেহ'লে কষ্ট কৰি আপোনাৰ জীৱনটো সোণৰ দৰে গঢ় দি তুলিব পাৰে, নহ'লে ভুল এটা সিদ্ধান্ত লৈ গোটেই জীৱনটো ধ্বংস কৰি দিব পাৰে। সেই বন্ধুসকল, যিকোনো কাম এটা কৰাৰ আগত সিদ্ধান্ত লওক। আগতে আপুনি ভালদৰে ভাবি চাওক যে সেই সিদ্ধান্তটোৱে আপোনাৰ জীৱনত কেনেকুৱা প্ৰভাৱ আনিব। আপোনাৰ জীৱন উন্নতিৰ শিখৰত লৈ যাব নে তললৈ নুমাই লৈ আহিব। এই বন্ধুসকল, যিকোনো কাম এটা কৰাৰ আগত ভালদৰে ভাবি চিন্তি লওক। তো বন্ধুসকল, আজি ভিডিঅ'টোৰ ইমানেই। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব, যাতে মোৰ প্ৰত্যেকটো ভিডিঅ'ই চাব পায়। তো বন্ধুসকল, আজি ভিডিঅ'টোত ইমানেই। ধন্যবাদ। জয় অসম।